শটটো হৈ আছে না নাই welcome back to my channel Hirono Vlogs after long time আপোনালোকে ৰখি আছে চাগে Hirono Vlogsত একো ভিডিঅ' কিয় পোৱা নাই আজি আমি গৈ আছো পাহাৰলৈ কম নহলে ঘণ্টা জাৰ্নি আমি অব্যাহত কৰিম কাৰণ বাহনী তুলিব গৈ আছো সো আপোনালোকক দেখাই যাম বাহনীনো কেনেকৈ তোলে পাহাৰত সো চাই থাকিব বাহনী তোলাৰ কেনেকুৱা চিষ্টেম মই তোলে দেখুৱাই যাম পাহাৰত গৈ আছোঁ আমি এতিয়া দেখিছে খুব কষ্টকৰ এক জাৰ্নি আপ আছে 1 ঘণ্টা পাৰ হৈ যাব চাগে খোজকাঢ়ি যাম আকৌ কি হয় কি নাই পাহাৰত দেখুৱাই যাম দেখিছে মনা লৈ আহিছোঁ ইয়াতে ভাত ফল মূল মুঠেখন বাহিৰ হৈ গৈছে এতিয়াই চাওক কিমান দূৰ পাৰোঁ চাই থাকিব মন কৰিবলগীয়া অলপ যে পাহাৰলৈ যোৱা যায় সো তাত গ'লে বেছি ভাল ড্ৰেছ মানে গেটাপত যাব নালাগে এই ধৰি লোৱা চিঙা চেণ্ডেল চলা পেণ্ট চলা বুলি কয় মানে ড্ৰেছ আৰু দেখিছে এইবোৰ আমাৰ চেণ্ডেল অৱস্থা এনেকুৱা টাইপৰ চেণ্ডেল পিন্ধি যাব লাগে এইবোৰ দেখিছে 50 টকীয়া সো আমি এনেকৈয়ে যাওঁ আৰু সৰু সৰু মানুহ চাই থাকিব গৈ আছোঁ আমি দেখিছে কিমান আপ পাহাৰলৈ আহোঁতে যদি হঠাৎ পানী পিয়া লাগে আপোনাৰ হাতত যদি পানী নাই তো এনেকুৱা ধৰণৰ ব্যৱস্থা পাহাৰৰ জনজাতি লোকসকলে বনাই লয় বৰ্তমান এনেকৈ পানী যোগান কৰা হয় পানী শেষ হৈ যাব পাৰে সেইটো থাকিব পাৰে পানী পিয়া ধৰাটো এনেকুৱা ব্যৱস্থা আপুনি বনাই লয় পাহাৰলৈ অহা মানুহবোৰে তেনেকৈ সেইটো আৰু কোনোবা নান্দনিক দৃশ্য বুলি ক'ব পাৰি আমি এতিয়া তম্বুত আছোঁ তম্বু ঘৰত আমাৰ চিফ বছ এইটো কি মাছৰ হেৰি নেকি ডেম ন ৰাজহুৱা চাগে আমি এতিয়া বাহনী তুলিবলৈ সেই ওপৰলৈ যাব লাগিব দেখিছে চাগে লগৰ বেছি নাই তুলি লৈ গ'ল মালিকে আমি এৰা চেৰাখিনি লৈ যাব লাগিব আহি পালোঁ এতিয়া আমি ষ্টাৰ্ট দিম বাহনী চিঙা এতিয়া অলপমান এনাৰ্জি গোটাই লৈছোঁ দেখিছে কল এলামালা কল নহয় বহুত দামী কল কি নাম মালভোগ কল খাব নেকি মই খাব লাগে আৰু এনাৰ্জি বহাই লৈছোঁ বহুত দূৰ কষ্ট কৰিলোঁ বহুত ওপৰত আছোঁ এতিয়া আমি পাহাৰলৈ আহি ইয়াতে আটাহঁতক আৰু বাইদেউ দাদাহঁতক লগ পালোঁ দেখিছে মাছ পুৰি আছে আৰু খুন্দি আছে ইয়াতে কিবা হেৰি মাছ হালধি মছলা চব খুন্দাৰে পৰিৱেশ এইফালে মাছ পুৰি আছে জুই তাপ এইটো হৈছে কলডিল এইটো পাহাৰলৈ আহিলে এইটো মানে মিছ কৰিব নোৱাৰি আৰু ন কি বুলি কয় এইটো কলডিল এইটো টেষ্টেই বেলেগ যোনে এবাৰ খাই পাইছে সি জানে আৰু আমাৰ কাৰণে ফুলটো ক'ত গ'ল মনাত আছে এইটো আৰু বম টেষ্টি বস্তু এই ঢেকীয়া কম দেখিছে এতিয়া আকৌ পাম এইটো বুলি কয় এইটো কি বুলি কয় ৰামবাহ কাপোৰ কি ৰামবাহ নেকি ৰামবাহ ফুল এইটো কোনে কোনে জানে কমেণ্ট কৰি জনাব আৰু ঢেকীয়া জানে এটা কণী দি দিলে আৰু ইয়াত টেষ্টেই বেলেগ কি বুলি কয় বোলে চুঙাত খুন্দা কি হয়তো হালধি আৰু মছলা মছলা পাত কাটা মছলা পাত আমাৰ এতিয়া পূৰা হৈ গ'ল কলডিল দেখিছে খাব খুজিছিল নেকি খাব খুজিলে নাপায় বাকী যি নহওক আমি এতিয়া খাম টেষ্ট ল'ম টেষ্ট লৈ পেলাই জনাম কেনেকুৱা লাগে আপোনালোকে যদি খাই পাইছে কমেণ্ট বক্সত জনাব ঠিক আছে পূৰা অলপ কম হ'ল বোলে কৈছে আৰু খালে গম পাম জিভাৰ পানী পৰিছে নেকি কাৰোবাৰ খুব ভাগৰ লাগিছে ষ্টাইজ হৈ গৈছোঁ পূৰা
মইতো ক'ৰবাত খুৱাই দিছিলোঁ। কিবা নিমখ চিমখ অলপ নালাগে? অ' মা পিছত পাই আছোঁ। এই গাইজ, এতিয়া আমাৰ খানা ষ্টাৰ্ট হ'ব। পাৰ্লি ইফালে অৰেঞ্জ স্পেচিয়েল, ইফালে ভিতৰত বিশেষ স্পেচিয়েল একো নাই, জাষ্ট পেটটো ভৰিবৰ কাৰণে আহিলোঁ আৰু খাই পেলাই মানে দেখাই আছোঁ পৰিৱেশ, কি সুন্দৰ প্ৰাকৃতিক দৃশ্য। আহিলোঁ তো বহুত দুঃসাহসিক যাত্ৰা দেখিছে, এইটো দং, এনেকুৱা বহুত দং পাৰ হৈ আহিলোঁ। কিছুমান শ্বট অলপ হেৰাই গ'ল, মানে ল'ব নোৱাৰিলোঁ অসুবিধাৰ বাবে। এনেকৈ মাজেদি যাব লাগিব, খুব ভয়ংকৰ ৰাস্তা, ভয় নাখাব যাই পালে। এই গাইজ দেখিছে এই বাহনি লৈ আহিলোঁ, চিঙা দেখাব নোৱাৰিলোঁ কিবা অলপ অসুবিধাৰ বাবে, নেটৱৰ্কৰ এনেকুৱা আৰু কিবা কিবি। ইহঁতে অলপ বেছিকৈ পালে দেখিছে, মোক অলপ ঠগালে মানে ইহঁতে। বাকী দিনক ফুল এনজয় হ'ল। চাওঁ ভিডিঅ'টো কেতিয়া দিব পাৰোঁ।